মাশাআল্লাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বৃহৎ ইজতেমা অসমৰ নগাঁও জিলাৰ কচুৱাত হ'বলৈ গৈ আছে এই ইজতেমা মধ্য অসমৰ 9খনকৈ জিলা সামৰি অনুষ্ঠিত হ'ব এই ইজতেমা 2019 চনত যি ঠাইত ইজতেমা হৈছিল সেই ঠাইতে হ'বলৈ গৈ আছে ইজতেমা তিনিদিনীয়া কাৰ্যসূচীৰে 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইজতেমাক লৈ ব্যাপক ব্যস্ততা ইজতেমা আয়োজনৰ আলোচনাৰ বাবে কচুৱাৰ ঈদগাহ ময়দানত প্ৰতিখন জিলাৰ পৰা জিম্মেদাৰ আৰু আলিম উলামা একত্ৰিত হৈছে মাছুৱাৰ তথা পৰামৰ্শ সভাৰ জৰিয়তে লোৱা হৈছে ইজতেমাৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখত ইজতেমাখনৰ লাইখুটা পুতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় মাছুৱাৰ তথা পৰামৰ্শ সভাত মৌলানা মতিউৰ ৰহমানক এই বৃহৎ ইজতেমাখনৰ মুখ্য জিম্মেদাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইজতেমা আয়োজক কমিটিয়ে সকলো ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে মাছুৱাৰ তথা পৰামৰ্শ সভাৰ শেষত সমূহীয়া দোৱা কৰা হৈছে সকলোৱে কমেণ্টত আমিন লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিব বুলি আশা ৰাখিছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি অসম হয় আজি আমাৰ যিখন ইজতেমা আছিল অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে হ'বলগীয়া যি ইজতেমা আছে সেই ইজতেমাৰ ইন্তজামী মছৱৰা আজি আছিল আজি ইয়াত বিভিন্ন বস্তুৰ সিদ্ধান্ত লোৱা হৈছে লাইটৰ ব্যৱস্থা কেনেকৈ হ'ব পিণ্ডালৰ ব্যৱস্থা কেনেকৈ হ'ব আদি কৰি যি বস্তুসমূহ লাগে প্ৰয়োজন আছে সমূহ বস্তুৰ সিদ্ধান্ত আজি ইয়াত লোৱা হৈছে আৰু অহা 25 ডিচেম্বৰত ইয়াৰ লাইখুটা পতা হ'ব আৰু অহা ফেব্ৰুৱাৰীৰ 8, 9, 10 আৰু 11 তাৰিখে এই ইজতেমাখন অনুষ্ঠিত হ'ব গতিকে সকলো গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাম যে আপোনালোকে এই ইজতেমাখনত দিনৰ নিস্বতত আহি উপস্থিত হৈ নিজৰ দুনিয়া আৰু আখিৰাতৰ কামিয়াবিৰ বাবে উপস্থিত হৈ দোৱাত অংশগ্ৰহণ কৰিব